স্বাধীনতা দিৱস উপলক্ষে অসমৰ দৰং জিলা শিক্ষা বিভাগে অনুষ্ঠিত কৰা ৰচনা প্ৰতিযোগিতাৰ বিষয় হৈছে স্বাধীনতা আন্দোলনত অসমৰ ভূমিকা আলোচনা কৰিবলৈ ওলাইছো। আৰম্ভণি। আমাৰ দেশ ভাৰতবৰ্ষৰ স্বাধীনতা সংগ্ৰামৰ ইতিহাসত অসমে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। ভাৰতৰ এই পূব অংশত ১৯ শতিকাৰ প্ৰথমাৰ্ধত প্ৰথমবাৰৰ বাবে ব্ৰিটিছ বিৰোধী চিন্তাধাৰাৰ উত্থান ঘটিছিল। ১৮২৬ চনৰ ৯২ সন্ধিৰ পিছতে অসমখন প্ৰত্যক্ষ ব্ৰিটিছৰ অধীনলৈ আহিছিল। তেতিয়াৰ পৰা অসমৰ বহু স্বাধীনতাপ্ৰেমী লোকে বিদেশী আধিপত্যৰ পৰা মুক্ত হোৱাৰ অনুভৱ কৰিবলৈ আৰম্ভ কৰিছিল। অসমৰ সামাজিক ৰাজনৈতিক দৃশ্যপট। ভাৰতৰ উত্তৰ-পূবৰ ৰাজ্য অসমে এক সমৃদ্ধিশালী সাংস্কৃতিক ঐতিহ্যৰে বিদেশী আক্ৰমণকাৰীৰ বিৰুদ্ধে প্ৰতিৰোধ আন্দোলন গঢ়ি ভাৰতৰ ইতিহাস গৌৰৱান্বিত কৰে। ৰাজ্যখনৰ সুকীয়া ভৌগোলিক অৱস্থানে স্বাধীনতা আন্দোলনত জড়িত হোৱাৰ বাবে এক অনন্য পটভূমি ৰচনা কৰিছিল। আমাৰ অসম ভূমি ইয়াৰ বিভিন্ন জাতি জনগোষ্ঠীৰ জনসংখ্যাৰ বাবে জনাজাত আছিল। অঞ্চলটোৰ সামাজিক ৰাজনৈতিক গতিশীলতাই স্বাধীনতা সংগ্ৰামত জটিলতাৰ স্তৰ যোগ দিছিল। অসমৰ স্বাধীনতা সংগ্ৰামীসকলৰ উত্থান। ঊনবিংশ শতিকাৰ আৰম্ভণিতে অসমত ব্ৰিটিছ শাসনৰ বিৰুদ্ধে ভিন্নমতৰ বীজ ৰোপণ কৰা হৈছিল। গোপীনাথ বৰদলৈ, তৰুণৰাম ফুকন আৰু অম্বিকাগিৰি ৰায়চৌধুৰীৰ দৰে নেতাসকলৰ অত্যাচাৰী নীতিয়ে স্থানীয় সম্প্ৰদায়ৰ শোষণৰ বিৰুদ্ধে আন্দোলনৰ নেতৃত্ব দিছিল। তেওঁলোকৰ এই প্ৰচেষ্টাই অসমত এক বৃহৎ আন্দোলনৰ ভেটি স্থাপন কৰিছিল, যি ভাৰতৰ স্বাধীনতা সংগ্ৰামত গুৰুত্বপূৰ্ণ অৰিহণা যোগাইছিল। আইন অমান্য আৰু প্ৰতিবাদী আন্দোলন। অসমত কেইবালানিও আইন অমান্য আৰু প্ৰতিবাদী আন্দোলন দেখা গৈছিল, যিয়ে ব্ৰিটিছ শাসনৰ ভেটি কঁপাই তুলিছিল। ১৯২১ চনত কিংবদন্তি স্বাধীনতা সংগ্ৰামী বিষ্ণুপ্ৰিয়া দাসৰ নেতৃত্বত অসম-বেংগল ৰেলৱে বৰ্জন অহিংস প্ৰতিৰোধৰ শক্তি প্ৰদৰ্শন কৰিছিল। আন্দোলনটোৱে কেৱল ব্ৰিটিছৰ অৰ্থনৈতিক স্বাৰ্থত ব্যাঘাত জন্মোৱাই নহয়, ই অসমবাসীৰ একতা আৰু সংকল্পও প্ৰদৰ্শন কৰিছিল। মহাত্মা গান্ধীৰ প্ৰথম অসম ভ্ৰমণ। ১৯২১ চনৰ ২৮ জুলাইত বোম্বাইত বহা ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাত ভাগ ল'বলৈ যাওঁতে অসম প্ৰদেশ কংগ্ৰেছৰ তৰফৰ পৰা তৰুণৰাম ফুকন, নবীন চন্দ্ৰ বৰদলৈ, কুলধৰ চলিহা আৰু চন্দ্ৰনাথ শৰ্মাই গান্ধীজীক অসমত অসহযোগ আন্দোলন প্ৰচাৰ চলোৱাৰ বাবে নিমন্ত্ৰণ কৰে। গুৱাহাটীত তৰুণৰাম ফুকনৰ বাসগৃহত থাকি তেজপুৰ, নগাঁও, যোৰহাট, ডিব্ৰুগড়, শিলচৰ আৰু শ্ৰীহট্ট ভ্ৰমণ কৰি স্বাধীনতা সংগ্ৰামীসকলক অনুপ্ৰাণিত কৰে। তৰুণৰাম ফুকনৰ গৃহত হোৱা সভাত বিদেশী কাপোৰ দাহ কৰা হৈছিল। পাণ্ডু অধিৱেশন। ১৯২৬ চনত পাণ্ডুত ভাৰতীয় জাতীয় কংগ্ৰেছৰ অধিৱেশন অনুষ্ঠিত হৈছিল। এই অধিৱেশনত মূল আকৰ্ষণ আছিল খাদী। কৃষ্ণনাথ শৰ্মাৰ নেতৃত্বত ২৫,০০০ মানুহ বহিব পৰা প্ৰতিনিধি শিবিৰত অসমীয়া মহিলাই নিজ হাতেৰে বোৱা খাদী কাপোৰেৰে নিৰ্মাণ কৰা হৈছিল। ভাৰতীয় জাতীয় কংগ্ৰেছৰ পাণ্ডু অধিৱেশনত শ্ৰীনিবাস আয়েংগাৰে সভাপতিত্ব কৰিছিল। দাণ্ডী যাত্ৰা। ১৯৩০ চনত ১২ মাৰ্চ তাৰিখে গুজৰাটৰ সবৰমতী আশ্ৰমৰ পৰা দাণ্ডীলৈ লোণ আইন ভংগ কৰাৰ উদ্দেশ্যে এক যাত্ৰা আৰম্ভ কৰা হৈছিল। ইয়াক লোণ সত্যাগ্ৰহ বুলিও কোৱা হয়। গান্ধীৰ নেতৃত্বত পৰিচালিত এই যাত্ৰাত তেখেতৰ বিশ্বাসী ৭৬ জন সহযোগীয়ে গান্ধীক সংগ দিছিল। ইয়াৰ ভিতৰত অসমৰ পৰা লীলাধৰ বৰুৱাইও অংশগ্ৰহণ কৰিছিল। ভাৰত ত্যাগ আন্দোলন। ১৯৪২ চনৰ ভাৰত ত্যাগ আন্দোলনক ভাৰতীয় স্বাধীনতা সংগ্ৰামৰ এক টাৰ্নিং পইণ্ট হিচাপে চিহ্নিত কৰা হৈছিল। এই আন্দোলনত অসমে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। গোপীনাথ বৰদলৈ আৰু তৰুণৰাম ফুকনৰ দৰে নেতাই প্ৰতিবাদ আৰু ধৰ্মঘটৰ নেতৃত্ব দিছিল। মহাত্মা গান্ধীয়ে অহিংস গণপ্ৰতিবাদৰ আহ্বান জনোৱাৰ দ্বাৰা অনুপ্ৰাণিত হৈ অসমৰ ৰাইজে ধৰ্মঘট প্ৰদৰ্শন আৰু আইন অমান্য কাৰ্যকলাপৰ আয়োজন কৰিছিল, যিয়ে ব্ৰিটিছ প্ৰশাসনৰ যন্ত্ৰপাতি স্থবিৰ কৰি তুলিছিল। সশস্ত্ৰ সংগ্ৰাম। যদিও অহিংস প্ৰতিৰোধ স্বাধীনতা আন্দোলনত অসমৰ ভূমিকা এক আধাৰশিলা আছিল, অঞ্চলটোৱে ইয়াৰ সশস্ত্ৰ সংগ্ৰামৰ অংশকো প্ৰত্যক্ষ কৰিছিল। ১৯৪২ চনত ব্ৰিটিছ বিৰোধী আন্দোলনৰ সময়ত ব্ৰিটিছৰ বিৰুদ্ধে সংগ্ৰামত বীৰ বালক বুলি মৰমেৰে স্মৰণ কৰা কনকলতা বৰুৱাই
নিজৰ জীৱন ত্যাগ কৰিছিল। তেখেতৰ সাহসিকতা আৰু ত্যাগে অসমৰ নতুন প্ৰজন্মক অনুপ্ৰাণিত কৰি আছে। অসমৰ ত্যাগ। ভাৰতৰ স্বাধীনতা আন্দোলনৰ বহুল বৰ্ণনাত অসমৰ জনসাধাৰণে কৰা অপৰিসীম ত্যাগ প্ৰায়ে অজ্ঞাত হৈ পৰে। ভাৰতৰ আন প্ৰান্তত দেশবাসীক সমৰ্থন কৰাত অসমবাসীৰ ভূমিকা এই উদ্দেশ্যৰ প্ৰতি তেওঁলোকৰ প্ৰতিশ্ৰুতিৰ প্ৰমাণ। বহুতো অসম কৰ্মীক ব্ৰিটিছ কৰ্তৃপক্ষই বন্দী কৰি কঠোৰ অত্যাচাৰৰ সন্মুখীন কৰাইছিল, তথাপিও তেওঁলোকৰ আত্মা দেশ সেৱাৰ প্ৰতি অটুট আছিল। স্বাধীনতাৰ পিছত অৱদান। 1947 চনত ভাৰতৰ স্বাধীনতা আন্দোলনৰ সমাপ্তিয়ে ৰাষ্ট্ৰীয়ভাৱে এক নতুন যুগৰ আৰম্ভণি চিহ্নিত কৰিছিল। অসমে ৰাষ্ট্ৰ নিৰ্মাণ প্ৰক্ৰিয়াত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াই আহিছে। গোপীনাথ বৰদলৈয়ে, যাক প্ৰায়ে লোকপ্ৰিয় বুলি কোৱা হয়, অসমৰ ৰাজনৈতিক দৃশ্যপট গঢ়াত আৰু নতুনকৈ স্বাধীন ভাৰতত ইয়াৰ একত্ৰীকৰণ নিশ্চিত কৰাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। সামৰণি। ভাৰতৰ স্বাধীনতা আন্দোলনত অসমৰ ভূমিকা স্থিতিস্থাপকতা, ত্যাগ আৰু সংকল্পৰ এক গাথা বুলিব পাৰি। অন্যান্য প্ৰত্যাহ্বান, জটিলতাৰ সন্মুখীন হোৱা স্বত্ত্বেও অসমৰ ৰাইজে স্বাধীনতা সংগ্ৰামত দেশবাসীৰ সৈতে অসমৰ কান্ধত কান্ধ মিলাই থিয় দিছিল। আইন অমান্যৰ পৰা সশস্ত্ৰ প্ৰতিৰোধলৈকে অসমৰ অৱদানে ভাৰতৰ ইতিহাসত এক অমলিন ছাপ পেলাবলৈ সক্ষম হৈছে, যিহেতু আমি অসমীয়া নায়কসকলৰ ত্যাগৰ কথা মনত ৰাখিছো। এনেধৰণৰ বিভিন্ন ভিডিঅ'সমূহ পাই থাকিবলৈ আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰি লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।